নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অভি আৰ্টছ আড্ডালৈ স্বাগতম জনাইছো আজি এইচএছ ফাৰ্ষ্ট ইয়েৰ পলিটিকেল সায়েন্সৰ 5 নম্বৰ অধ্যায়টো আলোচনা কৰিব লৈছো গতিকে আহাইতা পলম নকৰি আমি অধ্যায়টোলৈ আগবাঢ়ো ঠিক আছে আমি ইতিমধ্যে গম পালো যে চৰকাৰৰ অংগ মূলতঃ তিনিটা হয়নে সেইকেইটা কি কাৰ্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকা দ্যাট মিন্স এক্সিকিউটিভ লেজিসলেচাৰ এণ্ড জুডিচিয়াৰী ঠিক আছে আমি ইতিমধ্যে আগৰ ভিডিঅ'সমূহত কাৰ্যপালিকা সম্পৰ্কে আলোচনা কৰিলো ঠিক আছে ন্যায়পালিকা সম্পৰ্কে আলোচনা কৰিলো থাকিলে কি বিধানমণ্ডল আজি আমি এই ভিডিঅ'টোত এই বিধানমণ্ডলৰ সম্পৰ্কে আলোচনা কৰিম অৰ্থাৎ চৰকাৰৰ তিনিটা অংগসমূহৰ ভিতৰত এক অন্যতম অংগ বিধানমণ্ডল সেই বিধানমণ্ডলৰ সম্পৰ্কে আজি এই ভিডিঅ'টোত আলোচনা কৰিম ঠিক আছে এতিয়া সংসদ কি এইখিনিতে এটা কথা কৈ থওঁ এতিয়া আমি ক'লো যে বিধানমণ্ডলৰ সম্পৰ্কে আলোচনা কৰিম কিন্তু ভিতৰত আমি সংসদ শব্দটো ব্যৱহাৰ কৰিছো এই ক্ষেত্ৰত তোমালোক কনফিউজ নহবা সংসদ আৰু বিধানমণ্ডল একেটাকে বুজাইছে ঠিক আছে এতিয়া সংসদ কি হোৱাট ইজ এ পাৰ্লিয়ামেণ্ট সংসদ হৈছে এখন দেশৰ সৰ্বোচ্চ আইন প্ৰণয়নকাৰী সংস্থা চৰকাৰৰ তিনিটা অংগৰ অৰ্থাৎ আইন বিভাগ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ভিতৰত আইন বিভাগ বা সংসদৰ গুৰুত্ব অপৰিসীম বুলি ক'ব পাৰি ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশত জনসাধাৰণে নিৰ্বাচনৰ জৰিয়তে নিজৰ প্ৰতিনিধি সংসদলৈ পঠায় আৰু প্ৰতিনিধিসকলে দেশৰ শাসনৰ বাবে প্ৰয়োজনীয় আইনসমূহ প্ৰণয়ন কৰে অৰ্থাৎ সংসদ হৈছে চৰকাৰৰ তিনিটা অংগসমূহৰ ভিতৰত এক অন্যতম অংগ আৰু ইয়াৰ গুৰুত্ব অপৰিসীম বুলি ক'ব লাগিব ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশ এখনত কি কৰা হয় প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে বা পৰোক্ষ নিৰ্বাচনৰ জৰিয়তে প্ৰতিনিধি সংসদলৈ পঠিওৱা হয় আৰু সেই প্ৰতিনিধিসকলে কি কৰে দেশৰ শাসনৰ বাবে প্ৰয়োজনীয় আইনসমূহ প্ৰণয়ন কৰে ঠিক আছে এতিয়া আহিলে সংসদৰ প্ৰয়োজনীয়তা বা নিড অফ পাৰ্লিয়ামেণ্ট অৰ্থাৎ সংসদৰ প্ৰয়োজনীয়তা আছে নে নাই যদি আছে কোনখিনি আছে প্ৰথম কথা হ'ল সংসদৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বা সংসদৰ প্ৰয়োজনীয়তা অত্যন্ত গুৰুত্বপূৰ্ণ ঠিক আছে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ সুচাৰুৰূপে পৰিচালনাৰ বাবে সংসদৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই প্ৰয়োজনীয়তা তলত আলোচনা কৰে যে কিহৰ কাৰণে প্ৰয়োজন সেই প্ৰয়োজনীয়তাখিনি চোৱা প্ৰথমে আইন প্ৰণয়ন সংসদৰ প্ৰধান কাম হ'ল দেশৰ বাবে নতুন আইন প্ৰণয়ন কৰা বা তৈয়াৰ কৰা আৰু পুৰণি অপ্ৰয়োজনীয় আইনসমূহৰ সংশোধন বা বাতিল কৰা ঠিক আছে প্ৰথম কাৰ্য গতিকে আইন প্ৰণয়নৰ কাৰণে সংসদৰ প্ৰয়োজনীয়তা আছে দ্বিতীয় প্ৰয়োজনীয়তা হ'ল কাৰ্যপালিকাক নিয়ন্ত্ৰণ অৰ্থাৎ সংসদীয় গণতন্ত্ৰত চৰকাৰ বা কাৰ্যপালিকা তেওঁলোকৰ কাম কাজৰ বাবে সংসদৰ ওচৰত দায়বদ্ধ থাকে সংসদত বিৰোধী সদস্যসকলে প্ৰশ্ন উত্থাপন বা সমালোচনা আৰু বিতৰ্কৰ জৰিয়তে চৰকাৰক নিয়ন্ত্ৰণত ৰাখে তৃতীয়তে হৈছে জনমত গঠন সংসদত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত হোৱা আলোচনাৰ বিতৰ্কসমূহ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হয় যে জনসাধাৰণৰ জনসাধাৰণৰ মাজত বা সাধাৰণ ৰাইজৰ মাজত সজাগতা আৰু জনমত গঠনত সহায় কৰে তৃতীয়তে বিত্তীয় নিয়ন্ত্ৰণ দেশৰ ৰাজহ বা ধন ক'ত আৰু কেনেকৈ খৰচ কৰা হ'ব সেয়া সংসদৰ অনুমোদন অবিহনে কৰিব নোৱাৰি বাৰ্ষিক বাজেট সংসদে গৃহীত হোৱাটো বাধ্যতামূলক তাৰপিছত শেষৰটো হৈছে যে প্ৰতিনিধিত্ব নিশ্চিত কৰা যেতিয়া বিশাল জনসংখ্যাৰ দেশ এখনত সকলো লোকে পোনপটীয়াকৈ শাসনত অংশ ল'ব নোৱাৰে সেয়ে সংসদৰ যদি জনসাধাৰণৰ আশা আকাংক্ষা আৰু সমস্যাবোৰ প্ৰতিনিধিসকলৰ জৰিয়তে চৰকাৰৰ ওচৰলৈ লৈ যোৱা হয় এতিয়া আহিলে ৰাজ্যসভা অৰ্থাৎ কাউন্সিল অফ ষ্টেটছ আমি জানো যে সংসদ মূলতঃ দুটা সদনক লৈ গঠিত এটা হৈছে উচ্চ সদন আৰু আনটো হৈছে নিম্ন সদন ঠিক আছে উচ্চ সদন হৈছে ৰাজ্যসভা আৰু নিম্ন সদন হৈছে লোকসভা ঠিক আছে গতিকে সংসদ কেইটা সদনক লৈ গঠিত দুটা সদনক লৈ ৰাজ্যসভা আৰু লোকসভা উচ্চ সদন আৰু নিম্ন সদন ঠিক আছে এইটোক লৈ গঠিত হয় গতিকে আমি প্ৰথমে আলোচনা কৰিম ৰাজ্যসভাৰ সম্পৰ্কে ঠিক আছে কাউন্সিল অফ ষ্টেটছ ৰাজ্যসভাৰ ক্ষমতা লোকসভাতকৈ তুলনামূলকভাৱে কম হয় ৰাজ্যসভা ঠিক আছে ৰাজ্যসভাৰ ক্ষমতা তুলনামূলকভাৱে লোকসভাতকৈ কম হয় মানে উচ্চ সদনৰ ক্ষমতা নিম্ন সদনতকৈ তুলনামূলকভাৱে কম হয় বিশেষকৈ বিত্তীয় ক্ষেত্ৰত মানে বিত্তীয় ক্ষেত্ৰত কেৱল লোকসভাৰ ক্ষমতা আছে ঠিক আছে আৰু ইয়াক কেতিয়াবা আলংকাৰিক শাখা বা লোকসভাৰ অস্পষ্ট ছায়া বুলিও সমালোচনা কৰা হয় মানে ৰাজ্যসভাক কি বুলি কয় আলংকাৰিক শাখা বা অৰ্নামেণ্টেল উইং বা লোকসভাৰ অস্পষ্ট ছায়া বা পেল শ্বেডো বুলিও সমালোচনা কৰা হয় আৰু কম ক্ষমতাশীল হোৱাৰ মূল কাৰণ হৈছে ইয়াৰ সদস্যসকল জনসাধাৰণৰ প্ৰত্যক্ষভাৱে নিৰ্বাচিত নহয় যে লোকসভাতকৈ যে ৰাজ্যসভা কম ক্ষমতা সম্পন্ন ইয়াৰ মূল কাৰণটো হৈছে যে জনসাধাৰণ ইয়াৰ মানে সদস্যসকল জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত নহয় পৰোক্ষভাৱে নিৰ্বাচিত হয় ঠিক আছে তাৰপিছত হৈছে যে ৰাজ্যসভাৰ গুৰুত্ব কিন্তু নাই বুলি ক'ব নোৱাৰি গুৰুত্ব আছে কাৰণ ইয়াৰ সদস্যসকলে চৰকাৰৰ আহ্বাসমূহ মানে ভুলবোৰ আঙুলিয়াই দিয়াৰ লগতে বিভিন্ন বিষয়ত গঠনমূলক আলোচনা কৰে ঠিক আছে এতিয়া আহিলে লোকসভা বা হাউচ অফ দ্য পিপল ঠিক আছে লোকসভাক সংসদৰ নিম্ন সদন বা প্ৰথম সদন বুলিও কোৱা হয় ইতিমধ্যে আগতে কৈছোৱে গঠন লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা হৈছে 550 জন ঠিক আছে সৰ্বাধিক কিন্তু সাধাৰণতে 545 জনে থকা পৰিলক্ষিত হয় কিন্তু সৰ্বাধিক 550 জন তাৰপিছত
সদস্যসকল জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হয়। যোগ্যতা ভাৰতীয় নাগৰিক হোৱাৰ উপৰিও প্ৰাৰ্থীৰ বয়স 25 বছৰ বা তাতকৈ অধিক হ'ব লাগে। আৰু কাৰ্যকাল লোকসভাৰ কাৰ্যকাল সাধাৰণতে 5 বছৰ আৰু অৱশ্যে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে ইয়াক আগতীয়াকৈও ভাঙি দিব পাৰে। ঠিক আছে। আগত যিটো পঢ়িলো লোকসভাৰ বিষয়ে, লোকসভাৰ সদস্য সংখ্যাৰ কথা কোৱা নহ'ল, ৰাজ্যসভাৰ সদস্য সংখ্যাৰ বিষয়ে কোৱা নহ'ল। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে 243 জন। ঠিক আছে, ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে 243 আৰু সৰ্বাধিক 245 হ'ব পাৰে। ঠিক আছে, তাৰপিছত আহিলে সংসদৰ কাৰ্যাৱলী। সংসদৰ কাৰ্যাৱলী আইন প্ৰণয়ন কৰা, কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰা, বৃত্তীয় কাৰ্য, প্ৰতিনিধিত্ব, সাংবিধানিক কাৰ্য। মানে আইন প্ৰণয়ন কৰা মানে সংসদে কেৱল বিধেয়কত অনুমোদনহে জনায়। মূল খচৰা সংশ্লিষ্ট মন্ত্ৰীয়ে প্ৰস্তুত কৰে আইন প্ৰণয়নৰ ক্ষেত্ৰত। কাৰ্যপালিকা নিয়ন্ত্ৰণ, সংসদে কাৰ্যপালিকাৰ কাৰ্যকলাপক কঠোৰভাৱে সমালোচনা কৰিব পাৰে, কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰে, যাৰ ফলত কেতিয়াবা মন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হ'ব পাৰে। ঠিক আছে, তাৰপিছত বিত্তীয় কাৰ্য, দেশৰ বিত্তীয় নিয়ন্ত্ৰণত সংসদৰ অনুমোদন অবিহনে চৰকাৰী ধন খৰচ কৰিব নোৱাৰে। তাৰপিছতে প্ৰতিনিধিত্ব, যে সংসদ বিভিন্ন জনগোষ্ঠী, লোক সম্প্ৰদায় আৰু শ্ৰেণীৰ মতামত প্ৰকাশৰ মঞ্চ বুলি ক'ব পাৰি। সাংবিধানিক কাৰ্য, যে দেশৰ সংবিধান সংশোধনৰ ক্ষেত্ৰত সংসদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক আছে, বা আইন প্ৰণয়নৰ ক্ষেত্ৰতো সংসদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপাছত আহিলে বিধেয়ক। বিধেয়ক মূলতঃ 6টা প্ৰকাৰত বিভক্ত বুলি ক'ব পাৰি। চৰকাৰী বিধেয়ক, বেচৰকাৰী বিধেয়ক, অনাবৃত্তীয় বিধেয়ক, বিত্ত বিধেয়ক, সাধাৰণ বিধেয়ক আৰু সংবিধান সংশোধন বিধেয়ক। কি ক'লো? চৰকাৰী বিধেয়ক, বেচৰকাৰী বিধেয়ক, অনাবৃত্ত বিধেয়ক, বিত্ত বিধেয়ক, সাধাৰণ বিধেয়ক, সংবিধান সংশোধন বিধেয়ক। এই বিধেয়ক কেইখনৰ মাজতনো কি পাৰ্থক্য আছে, মানে কোনখন বিধেয়কনো কি মানে আমি কিহৰ ওপৰত ভিত্তি কৰি বিধেয়কখিনি ভাগ কৰিছে সেইখিনি চাবা হা। তো চৰকাৰী বিধেয়ক, মানে চৰকাৰী বিধেয়ক কি হয়, এই বিধেয়কখন কি হয়, মন্ত্ৰীসকলে সদন উত্থাপন কৰিব পাৰে। ঠিক আছে, যিখন বিধেয়ক মন্ত্ৰীসকলে সদনত উত্থাপন কৰিব পাৰে সেইখন বিধেয়কক ক'ব পাৰি চৰকাৰী বিধেয়ক। তাৰপিছত বেচৰকাৰী বিধেয়ক, মানে এই বিধেয়ক সংসদৰ সাধাৰণ সদস্যসকলে, অৰ্থাৎ যিসকল মন্ত্ৰী নহয় তেওঁলোকে উত্থাপন কৰিব পাৰে। ঠিক আছে, মানে যিসকল মানে মন্ত্ৰী নহয় সেইসকল ব্যক্তিয়ে বা সংসদৰ সাধাৰণ সদস্যসকলে যেতিয়া এখন বিধেয়ক সংসদত উত্থাপন কৰিব পাৰে সেই বিধেয়কখন হৈছে বেচৰকাৰী সমস্যাৰ বিধেয়ক। তাৰপিছত আহিলে অনাবৃত্ত বিধেয়ক, মানে এই বিধেয়কসমূহ বিত্তীয় বিধেয়কৰ সৈতে জড়িত নহয়। অনাবৃত্ত বিধেয়ক মানে তাত বিত্তৰ লগত লেনদেন নাই, মানে পইচা পাতিৰ লগত লেনদেন নাই বিধেয়কখন। ঠিক আছে, বিত্তীয় বিধেয়ক, এই বিধেয়কখন আয়, ব্যয় বা কৰৰ দৰে বিত্তীয় বিষয়ৰ সৈতে জড়িত হৈ থাকে। তাৰপিছত সাধাৰণ বিধেয়ক, এই বিধেয়কসমূহ সাধাৰণ আইন প্ৰণয়নৰ বাবে হয়। ঠিক আছে, তাৰপিছত আহিলে সংবিধান সংশোধনৰ বিধেয়ক। এই বিধেয়কসমূহ হৈছে সংবিধানৰ কোনো অংক সংশোধন কৰিবলৈ উত্থাপন কৰা বিধেয়ক, বা মানে এনেকৈ ক'ব পাৰোঁ যে সংবিধানৰ কোনো এটা অংক সংশোধন কৰিবৰ বাবে যি বিধেয়ক উত্থাপন কৰা হয় তাকে সংবিধান সংশোধন বিধেয়ক বুলিও কোৱা হয়। গতিকে আমি গম পালো যে বিধেয়কৰ প্ৰকাৰখিনি হয় নাই। গতিকে এইখিনি আছিলে। এইকেইটা কোনো বিধেয়ক মানে কি বুজি পাইছা নাই বাৰু? বিধেয়ক হৈছে আইন প্ৰণয়ন কৰাৰ আগত সংসদত মানে এখন দাবী সম্বলিত, মানে এখন কি বুলি ক'ম, মানে এখন বিধেয়ক উত্থাপন কৰা হয়। ঠিক আছে, বিধেয়কখনহে যেতিয়া অনুমোদন জনাব তাৰপাছত সেই আইনত পৰিণত হয়। মানে আইনত পৰিণত হোৱাৰ আগত সেইখন কোৱা হয় বিধেয়ক বা বিল বুলিতো কৰে চাগে বুজি পাবা, বিল। ঠিক আছে, এতিয়া চাওঁ সংসদে কেনেকৈ আইন প্ৰণয়ন কৰে, মানে আইন প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো কেনেকুৱা। ঠিক আছে, প্ৰথম কথাটো হ'ল সদনত বিধেয়ক বা বিল উত্থাপন কৰা হয়। তাৰপিছত বিধেয়কখন যিকোনো সদনতে উত্থাপিত হ'ব পাৰে, বা মানে অনাবৃত্ত বিধেয়কৰ ক্ষেত্ৰত। ঠিক আছে, তাৰপিছত বিধেয়কখন নিৰ্দিষ্ট কমিটিলৈ প্ৰেৰণ কৰে, তাৰপিছত কমিটিয়ে প্ৰতিবেদন দাখিল কৰে, সদনে প্ৰতিবেদন গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে। তাৰপিছত প্ৰতিবেদনৰ ওপৰত খৰচি মাৰি আলোচনা নিৰ্দিষ্ট সদনত হয়। তাৰপাছত আকৌ বিধেয়কখন গৃহীত বা বাতিল হ'ব পাৰে। বিধেয়কখন আনটো সদনলৈ প্ৰেৰণ কৰে, তাৰপিছত ইটো সদনে বিধেয়কখন গ্ৰহণ কৰিব পাৰে বা সংশোধনী প্ৰস্তাৱ আগবঢ়াব পাৰে। তাৰপিছত যুটীয়া বৈঠকো হ'ব পাৰে। ঠিক আছে, তাৰপিছত বিধেয়কখন ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হয়, ৰাষ্ট্ৰপতিয়ে চহী দিবও পাৰে বা পুনৰ বিবেচনাৰ বাবে উভতাই পঠিয়াব পাৰে। তাৰপিছত বিধেয়কখন এখন আইনত পৰিণত হয়। ঠিক আছে, কেতিয়া হয়, যেতিয়া ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ প্ৰদান কৰে তেতিয়া বিধেয়কখন আইনত পৰিণত হয়। মানে মূল কথাটো এইটোৱে যে কোনো এখন সদনত বিধেয়কখন উত্থাপন কৰিব পাৰে, কিন্তু বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত সেইটো কৰিব নোৱাৰে। মানে বিত্তীয় বিধেয়ক কেৱল লোকসভাতে উত্থাপন কৰিব পাৰে। ঠিক আছে, কিন্তু অন্য বিধেয়ক যিকোনো এখন সদনতে মানে উত্থাপন কৰিব পাৰে। কিন্তু মই ধৰি লৈছোঁ লোকসভাত এখন বিধেয়ক বা লোকসভাত এখন বিল উত্থাপন কৰিছে, প্ৰথম কথা।
লোকসভাত এখন বিল উত্থাপন কৰা হ'ল তাৰপিছত সেই বিলখন যেতিয়া লোকসভাত বিভিন্ন ধৰণৰ প্ৰচিডিউৰ দ্বাৰা মানে লোকসভাত কিছুমান প্ৰচিডিউৰ থাকে তৰ্ক বিতৰ্ক আলোচনা এনেদৰে আৰু যেতিয়া সংখ্যাগৰিষ্ঠ লোকে তাত মানে সমৰ্থন জনাব তো তেনে ক্ষেত্ৰত সেই বিধেয়কখন সেই লোকসভাত কি হ'ব পাছ হ'ব বা সেই লোকসভাত অনুমোদন হ'ব মানে লোকসভাই যেতিয়া অনুমোদন মানে লোকসভাই তেতিয়া অনুমোদন প্ৰদান কৰিব যেতিয়া লোকসভাই সেই বিধেয়কখন অনুমোদন প্ৰদান কৰিব তেতিয়া ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ'ব ৰাজ্যসভাই যদি সেই বিধেয়কখন গৃহীত কৰে বা অনুমোদন জনায় ঠিক তেনে ক্ষেত্ৰত কি হ'ব তাৰপিছত সেই ৰাজ্যসভাৰ পৰা বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ পৰা ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ বাবে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ প্ৰদান কৰিলে সেই বিধেয়কখন বা বিলখন আইনত পৰিণত হয় আৰু যদিহে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ প্ৰদান নকৰে তেন্তে সেইখন মানে উভতাই পঠায় আৰু ৰাষ্ট্ৰপতি যে উভতাই পঠায় সেই ক্ষমতাটোক ৰাষ্ট্ৰপতিৰ মানে সেই ক্ষমতাটোক পকেট ভেটো বুলি কোৱা হয় দেই এইটো জানিবৰ কাৰণে কৈ থৈছো ঠিক আছে মানে মূল কথাটো এইটোৱে সদনত বিধেয়কখন উত্থাপন কৰা হয় তাৰপিছত এখন সদনত সেইখন যেতিয়া গৃহীত হ'ব বা অনুমোদন জনাব তেতিয়া আন এখন সদনলৈ প্ৰেৰণ কৰা হয় তেতিয়া সেই আনখন সদনেও যেতিয়া অনুমোদন জনাব তেতিয়া ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ৰাষ্ট্ৰপতিয়ে যেতিয়া স্বাক্ষৰ প্ৰদান কৰিব তেতিয়া সেই বিধেয়কখন আইনত পৰিণত হ'ব ঠিক আছে সেইটোৱে আছিলে মূল কথা এতিয়া আহিলে সংসদে কেনেকৈ নিজকে নিয়ন্ত্ৰণ কৰে সংসদে যে নিজকে নিয়ন্ত্ৰণ কৰে সেই কেনেকৈ নিয়ন্ত্ৰণ কৰে সেই মূল কথাখিনি ইয়াত আমি পঢ়িবলৈ পাম ঠিক আছে এতিয়া চোৱা ভাৰতীয় সংসদ আৰু ৰাজ্যিক বিধানসভাসমূহে নিজৰ কাম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কিছুমান নিৰ্দিষ্ট নিয়ম বা পদ্ধতি অনুসৰণ কৰে ঠিক আছে ভাৰতবৰ্ষৰ 118 অনুচ্ছেদ অনুসৰি সংসদৰ প্ৰতিটো সদনকে নিজৰ কাৰ্যপ্ৰণালী নিয়ন্ত্ৰণ কৰিবলৈ স্বতন্ত্ৰ ক্ষমতা প্ৰদান কৰা হৈছে সংসদে নিজকে নিয়ন্ত্ৰণ কৰাৰ মুখ্য উপায়সমূহ কি কি কাৰ্যপ্ৰণালী পদ্ধতি প্ৰথম কথাটো ৰুলছ অফ প্ৰচিডিউৰ যে লোকসভা আৰু ৰাজ্যসভাৰ বাবে সুকীয়া কাৰ্যপ্ৰণালী আৰু কাৰ্য পৰিচালনা নিয়মাৱলী কিছুমান আছে ঠিক আছে ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ চ' বিভিন্ন ধৰণৰ আছে ঠিক আছে এই বিধিসমূহে বিতৰ্ক কেনেকৈ হ'ব প্ৰশ্ন কেনেকৈ সোধা হ'ব সিদ্ধান্ত কেনেকৈ লোৱা হ'ব সেই সম্পৰ্কে নিৰ্ধাৰণ কৰা আছে ঠিক আছে মানে কাৰ্যপ্ৰণালী বিধি অনুসৰি সংসদে নিজকে নিয়ন্ত্ৰণ কৰে মানে প্ৰশ্ন কেনেকৈ সুধিব তৰ্ক বিতৰ্ক কেনেকৈ হ'ব তাৰ মানে কিছুমান নিৰ্দিষ্ট কিছুমান প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰ মাজেদি নিজকে কি কৰে নিয়ন্ত্ৰণ কৰে নেক্সট আহিলে অধ্যক্ষৰ ক্ষমতা পাৱাৰ্ছ অফ দ্য স্পীকাৰ লোকসভাত অধ্যক্ষ মানে স্পীকাৰ ৰাজ্যসভাত সভাপতি দেট মিনছ চেয়াৰমেন সদনৰ শৃংখলা ৰক্ষা কৰে যদি কোনো সদস্যই বিশৃংখল আচৰণ কৰে সদস্যই তেওঁক সদন ত্যাগ কৰিবলৈ নিৰ্দেশ দিব পাৰে নিৰ্দিষ্ট সময়ৰ বাবে নিলম্বিত কৰিব পাৰে ঠিক আছে মানে লোকসভাত অধ্যক্ষ স্পীকাৰ ৰাজ্যসভাত চেয়াৰমেনে সদনৰ শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক আছে যদি কোনো সদস্যই বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে তেনে ক্ষেত্ৰত তেওঁক কি কৰিব পাৰে সদন ত্যাগ কৰিবলৈ নিৰ্দেশ দিব পাৰে বা নিৰ্দিষ্ট সময়ৰ বাবে তেওঁক নিলম্বিত কৰিব পাৰে সাধাৰণতে তোমালোকে টিভিত দেখিছা চাগে যেতিয়া মানে সংসদত তৰ্ক বিতৰ্ক চলি থাকোঁতে মানে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি তেনে ক্ষেত্ৰত মানে কি অৰ্ডাৰ কৰি পিনে এনেকৈ মানে শান্তিপূৰ্ণ অৱস্থালৈ আনিবলৈ চেষ্টা কৰে হয়নে গতিকে সেই তেনেকুৱা ব্যৱস্থাৰ দ্বাৰা কি কৰে সংসদে নিজকে নিয়ন্ত্ৰণ কৰে ঠিক আছে তাৰপিছত আহিলে সংসদীয় সমিতি পাৰ্লিয়ামেণ্টাৰী কমিটিজ ডেট মিনছ বিভিন্ন সমিতি কাৰ্য উপদেষ্টা পদ সমিতি বিজনেছ এডভাইজৰী কমিটি আৰু বিধি সমিতি ৰুলছ কমিটিয়ে কি কৰে সদনৰ কাৰ্যসমূহ আৰু নিয়মসমূহ পৰ্যালোচনা কৰি শৃংখলাবদ্ধভাৱে কাম চলোৱাত সহায় কৰে নেক্সট আহিলে সদস্যসকলৰ আচৰণবিধি সদনে ভাষণ দিওঁতে সদস্যসকলে অধ্যক্ষক সম্বোধন কৰিব লাগে আৰু কোনো ধৰণৰ অসংসদীয় ভাষা ব্যৱহাৰ মানে বেয়া শব্দ ব্যৱহাৰ কৰিব নালাগে আৰু সদস্যই এনে যিকোনো মন্তব্য সদনৰ কাৰ্য বিৱৰণীৰ পৰা আঁতৰাই দিব পাৰে গতিকে তেনেধৰণেও কি কৰে সংসদে নিজকে নিয়ন্ত্ৰণ কৰে আৰু শেষৰ পৰা আহিলে যে আচৰণ আৰু নৈতিকতা সমিতি এথিক্স কমিটি মানে সদস্যসকলৰ নৈতিকতা আৰু আচৰণ পৰীক্ষা কৰিবলৈ বিশেষ সমিতি থাকে আৰু যিয়ে সদস্যসকলৰ বিৰুদ্ধে অহা অভিযোগৰ তদন্ত কৰে গতিকে এই ব্যৱস্থাসমূহৰ দ্বাৰাই নিজকে সংসদে নিয়ন্ত্ৰণ কৰে ঠিক আছে কিন্তু সংসদে নিয়ন্ত্ৰণ কৰে সঁচা কিন্তু সংসদৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানে এটা সমস্যা আছে সেইটো হৈছে দল ত্যাগ মানে দল ত্যাগ হৈছে সদনৰ এটা গুৰুত্বপূৰ্ণ বা এটা ডাঙৰ ব্যাধি বুলি ক'ব পাৰোঁ সমস্যা বুলি ক'ব পাৰোঁ 1985 চনত দল ত্যাগ বিৰোধী সংবিধান সংশোধনী আইন গ্ৰহণ কৰি দল ত্যাগ ৰোধ কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু সম্পূৰ্ণৰূপে এতিয়াও কাৰ্যকৰী হোৱা নাই এতিয়াও দল ত্যাগৰ ৰাজনীতি চলিয়ে আছে সদনৰ সদস্যসকলে নিজেই নৈতিকতাৰ বশৱৰ্তী হৈ আত্মনিয়ন্ত্ৰণ যদি নকৰে মানে আত্মনিয়ন্ত্ৰণ নকৰে বা আত্মনিয়ন্ত্ৰণ কৰি দল ত্যাগৰ পৰা বিৰত নাথাকে তেন্তে বাহিৰা আইনে সহজে এই ব্যাধি আঁতৰ কৰিব নোৱাৰে গতিকে আমি ক'ব পাৰোঁ যে দল ত্যাগ হৈছে সদনৰ এটা ডাঙৰ সমস্যা বা ডাঙৰ ব্যাধি বুলি ক'ব পাৰোঁ ঠিক আছে দল ত্যাগ মানে কি বুজি পাইছানে ধৰি লোৱা ঠিক আছে এইফালে আছে কংগ্ৰেছ মই বুজি পাবৰ কাৰণে একদম সাধাৰণভাৱে কৈছোঁ ঠিক আছে এইফালে আছে কংগ্ৰেছ আৰু এইফালে আছে বিজেপি ঠিক আছে এতিয়া কংগ্ৰেছ দলত ধৰিলে এজন সদস্যই বোলে তেওঁ বোলে নিজৰ স্বাৰ্থ ইয়াত পূৰণ হোৱা নাই তেনে ক্ষেত্ৰত তেওঁ কি কৰিব তেওঁ সেইটো দলত নাথাকে সাধাৰণতে তেওঁ কি কৰিব এই বিজেপি দললৈ গুচি যাব
বিজেপি দললৈ গৈ যাব যিজন সদস্য বা যিজন ব্যক্তি পূৰ্বে কংগ্ৰেছ দলৰ পক্ষে কৰি আছিলে কংগ্ৰেছ দল ভাল কৰি আছিলে তেওঁ বিজেপি দলৰ পিছত কি ক'ব বিজেপি দলৰ ভাল ক'ব তেনে ক্ষেত্ৰত কি হ'ব বিৰোধী দলৰ যিটো ভূমিকা সেইটো মানে যেনেহ'লে অলপ কম হৈ আহিব হয় নাই গতিকে তেনে ক্ষেত্ৰত সেই যে দল ত্যাগ ব্যৱস্থাটো এটা ডাঙৰ ব্যাধি মানে যেতিয়া নিজৰ স্বাৰ্থ পূৰণ হয় তেতিয়া অন্য দললৈ গুচি যায় আৰু সেইটো দললৈ যোৱাৰ পিছত সেইটো দলৰ পক্ষে ক'ব ঠিক আছে তাৰপিছত আকৌ সেইটো দলত যদি তেওঁৰ স্বাৰ্থ মানে পূৰ্ণ হয় আকৌ তেওঁ কংগ্ৰেছ দললৈ গুচি যাব সেই তেনেধৰণৰ ৰাজনীতি ভাল হ'ব জানো নহয় ন গতিকে সেই ব্যৱস্থাটোকে কৈছে দল ত্যাগ ব্যৱস্থা আৰু এই দল ত্যাগ ব্যৱস্থাটো হৈছে এটা ডাঙৰ সমস্যা বুলি কৈছে গতিকে এইখিনি আছিলে আশা কৰিছোঁ গোটেইখিনি ভালদৰে বুজি পাইছা আৰু যদি কেনেবাকৈ নুবুজাকৈ ৰৈ গৈছে তেতিয়া আমাক কমেণ্ট বক্সত জনাবা আৰু যদি ভাল পাইছা প্লিজ এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিবা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা গতিকে আজি ভিডিঅ'টো ইমানে সামৰিছোঁ ধন্যবাদ